Hello viewers, নমস্কাৰ মোৰ নাম আইভি মই উজনি অসমৰ জিয়ৰী আৰু নামনি অসমৰ বুৱাৰী মোৰ চেনেল আইভি ইণ্ডিভিয়াৰ্ছ ইন আছামিজলৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো কৰ্মসূত্ৰে বৰ্তমান মই মুম্বাইৰ নিবাসী মই ভাবিলো যে মোৰ অসমীয়া চেনেলটোৰ প্ৰথম এপিসোডটো এটা ট্ৰেভেল ভ্লগেৰে আৰম্ভ কৰা যাওক আমি সকলোৱে জানো যে বৰ্তমান পৰিস্থিতিত আমি সকলোৱে নিজৰ ঘৰৰ চাৰিবেৰৰ মাজতে বেছিভাগ সময় আবদ্ধ হৈ থাকিব লগা হৈছে এনে সময়ত আমাৰ আপোনজনক লগ পাবৰ মন যায় তেওঁলোকৰ লগত সময় কটাবৰ মন যায় সেই খোলা বতাহ মুকলি আকাশৰ আকৌ এবাৰ অভিজ্ঞতা লবৰ মন যায় আৰু সেই সূত্ৰে মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো মোৰ প্ৰথম ব্লগটোত মোৰ অসম যোৱাৰ এটা এপিসোড যোৱা ডিসেম্বৰ মাহত আমি আটাইকিজনে মই মোৰ পৰিয়ালৰ সৈতে আমাৰ পৰিয়াল পৰিজনক লগ কৰিবলৈ অসমলৈ গৈছিলো আৰু তাৰ পৰাই আহকচোন আমাৰ এই আইভি ইণ্ডিভিয়াৰ্ছ চেনেলটোৰ যাত্ৰাটো আৰম্ভ কৰো তেনেহলে মই আপোনালোকক লৈ যাওঁ বলক যোৱা ডিসেম্বৰ মাহত মোৰ অসম ট্ৰিপলৈ যোৱা ডিসেম্বৰ মাহত আমি মুম্বাইৰ পৰা আমাৰ ঘৰলৈ অসমলৈ ট্ৰিপৰ কাৰণে গৈছিলো আমি গুৱাহাটীত ল্যান্ড কৰাৰ পিছত এদিন তাত থাকি পিছদিনাখনে মোৰ যোৰহাটৰ ঘৰ অভিমুখে ৰাওনা হওঁ আৰু তাত এদিন থকাৰ পিছত আমি গৈছিলো শিৱসাগৰলৈ য'ত মই ডাঙৰ হৈছো আৰু মোৰ স্কুলীয়া জীৱন পাৰ কৰিছো উজনি অসমৰ পিনে আগবঢ়াৰ লগে লগে তাৰ ধুনীয়া সেউজীয়াবোৰে মনোমোহা চাহৰ বাগানবিলাকে মনলৈ সৰুকালৰ বহুতবিলাক ধুনীয়া মিঠা স্মৃতি কঢ়িয়াই লৈ আহে আৰু এয়া হৈছে আমাৰ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌল এই শিৱদৌল প্ৰায় 1700 শতিকাতে স্থাপিত হৈছিল সৰুকালত স্কুলীয়া জীৱনত ইয়ালৈ অহাটো আমাৰ কাৰণে এটা নিত্য নৈমিত্তিক এটা এক্টিভিটি নিচিনাই আছিল যেতিয়াই পৰীক্ষা হ'ব কিবা এটা ইম্পৰ্টেন্ট কাম হ'ব আমি সদায় শিৱদৌলত হিৰ নুদুৱাকে সেই কামটোলে আগেই নাবাঢ়ো আৰু ইয়াত আপোনালোকে মোৰ দেখিছে মোৰ মা ভন্টি মোৰ ল'ৰা আৰু মোৰ হাজবেণ্ড যাৰ সহযোগ অবিহনে মোৰ এই ইউটিউব জাৰ্নিয়ে ষ্টাৰ্ট নহল হয় আৰু শিৱদৌললৈ প্ৰথমবাৰৰ বাবে মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাৰ লগত যোৱাৰ অভিজ্ঞতাই সুকীয়া আছিল যিটো মন্দিৰে মোৰ কাৰণে ইমানখিনি মিন কৰে সেই তালৈ বিকাশ আৰু মোৰ ল'ৰা মুনুক লৈ যোৱাৰ অভিজ্ঞতাই সুকীয়া তাৰ পিছত আমি আগবাঢ়ো মোৰ মহামাহীৰ ঘৰলৈ য'ত এটা ধুনীয়া সাৰপ্ৰাইজ আমাৰ কাৰণে ৰৈ আছিল মুনুৰ বাৰ্থডে গৈছিল কেইদিনমানৰ আগতে আৰু তাৰ বাৰ্থ মান্থ চলি আছিল সেই কাৰণে মোৰ মাহীৰ ছোৱালীয়ে তাক এটা ধুনীয়া কেক বনাই বহুত ধুনীয়া সাৰপ্ৰাইজ দিলে আৰু তাৰ পিছদিনাখন মহামাহীৰ ঘৰত থাকিয়ে আমি আগবাঢ়ো ডিব্ৰুগড়ৰ পিনে এয়া আপোনালোকে দেখিছে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ যিটো নেকি পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত বনোৱা হৈছে আমি দুপৰীয়া সময়ত পাইছিলোঁ কাৰণে মন্দিৰৰ গেট বন্ধ আছিলে কিন্তু মন্দিৰৰ সন্মুখত এখন ধুনীয়া চাহ বাগিচা আৰু এইটো হৈছে মন্দিৰটোৰ আৰ্হি যিটো আৰ্হিত মন্দিৰটো বনোৱা হৈছে বাহিৰৰ পৰা মন্দিৰটো এনেদৰে দেখি আৰু জগন্নাথ মন্দিৰটো চোৱাৰ পিছত আমি অকণমান পিছমুৱাকৈ আহি আগবাঢ়িলো বগীবিলৰ অভিমুখে এয়া আমি বগীবিলৰ পিনে গৈ আছো এইটো এটা খুব ধুনীয়া ডিসেম্বৰ মাহৰ এটা দিন আছিল আপোনালোকে সানৰাইজ বিলাক দেখিছে কি ধুনীয়া এটা পৰিবেশ আছিল হেদিনাখন আৰু আমি আগবাঢ়ি গৈ আছিলো বগীবিলৰ পিনে বগীবিলখন হৈছে এখন ৰেল কাম road bridge আৰু ইয়াৰ length প্ৰায় 5 কিলোমিটাৰছ মান হ'ব আৰু এইখন ব্ৰিজ উন্মোচন হোৱাৰ পিছতে ৰেল কাম ৰোড ব্ৰিজ হোৱাৰ
উপৰিও এটা টুৰিষ্ট ডেষ্টিনেশ্যন বুলিয়ে ক'ব লাগিব অসমলৈ যোনেই যায় উজনি অসমলৈ এইখিনি ঠাইলৈ যোনেই যায় এবাৰ বগীবিল ভিজিট নকৰাকৈ নাহে আমাৰ অসমলৈ ইমান সঘনাই যোৱা নহয় মুম্বাইত থকাৰ পৰা অসমৰ বাহিৰত থকাৰ পৰা গতিকে এইবাৰ সময় সুবিধা মিলাই আমি বগীবিললৈ গ'লোঁ আৰু ব্ৰিজখন উপভোগ কৰিলোঁ আৰু শুনামতে তাত সন্ধিয়া গৈও আৰু ভাল লাগে ভিউটো বহুত ধুনীয়া হয় ব্ৰহ্মপুত্ৰ নদীখন বৰ ধুনীয়াকৈ দেখি আৰু তাত এটা হৈ বতাহ চলি আছিল আৰু সব মানুহে তাৰ পৰিৱেশটো ধুনীয়াকৈ এনজয় কৰি আছিল এয়া বগীবিল আৰু তাৰ আশে-পাশে লোৱা কেইখনমান ফটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বগীবিল ব্ৰিজখন চোৱাৰ পিছত আমি তাৰ কাষতে থকা কাঞ্চনজংঘা ইকো ৰিজৰ্টলৈও নামি গৈছিলোঁ আৰু তাৰো পৰিৱেশটো খুব ধুনীয়া আৰু তাৰ পৰা ফেৰী সাৰ্ভিসো চলে য'ৰ পৰা নেকি আপোনালোকে ব্ৰহ্মপুত্ৰৰ মাজলৈ গৈ উপভোগ কৰিব পাৰে এয়া ব্ৰিজৰ ওপৰত আমি ফটো তুলি থকাৰ সময়ত আৰু এয়া হৈছে কাঞ্চনজংঘা ইকো ৰিজৰ্টৰ ওচৰৰ আবেলিৰ ভিউ তাতে আমি সৰু সুৰাকৈ এটা পিকনিকো খালোঁ কিয়নো আমি আকৌ ঘূৰি আহিব লগা আছিল শিৱসাগৰলৈকে গতিকে আমি ঘৰৰ পৰা কিছুমান বস্তু ৰেডি কৰি লৈ গৈছিলোঁ আৰু তাতে আমি এটা মিনি পিকনিক এৰেঞ্জ কৰি খালোঁ আৰু পৰিৱেশটো এনজয় কৰিলোঁ এইখিনিত মই আপোনালোকক কাঞ্চনজংঘা ইকো ৰিজৰ্টটোৰ কমপ্লিট ভিউটো দেখুৱাই দিছোঁ তাতে গৈও আপোনালোকে চিল আৰু ৰিলেক্স কৰিব পাৰে আৰু ফেৰী ৰাইডতো যাব পাৰে সময় থাকিলে আৰু এনেকৈ আমি আমাৰ পিকনিকটো সোনকালে আন্ধাৰ হোৱাৰ আগতে ৰেপ আপ কৰি আকৌ ঘূৰি আহিবলৈ সাজু হ'লোঁ শিৱসাগৰলৈ এটা খুব ভাল লগা আৰু মনত ৰাখিবলগীয়া দিন এইবিলাক ফেৰীয়ে লৈ যায় ব্ৰহ্মপুত্ৰৰ মাজলৈ আৰু তাৰ পিছত আমি শিৱসাগৰলৈ ঘূৰি আহি এটা দিন কটালোঁ আকৌ মাহীহঁতৰ ঘৰত আৰু মুনুৱে দুটা ফ্ৰেণ্ডো পালে এটাৰ নাম টাফি আৰু এটাৰ নাম শ্বেৰী দুটা ফাৰী ফ্ৰেণ্ড মুনুৰ খুব ধুনীয়া সময় পাৰ কৰিলোঁ আৰু সময়বিলাক যেতিয়া ভাল হয় ধুনীয়া হয় তেতিয়া বহুত সোনকালে পাৰ হৈ গুচি যায় আৰু তাৰ পিছত আমি যোৰহাটলৈ ঘূৰি অহাৰ সময় হ'ল আৰু মৰমৰ শিৱসাগৰক এইবাৰলৈ বাই বাই কৈ আমি যোৰহাটলৈ ঘূৰি আহিলোঁ আটাই প্ৰিয় দৰ্শকসকল মোৰ চেনেলৰ প্ৰথম এপিসোডটো আপোনালোকে কেনে পালে জনাবলৈ মোক নাপাহৰিব আপোনালোকৰ কমেন্টৰ জৰিয়তে যদি ভিডিওটি চাই ভাল পালে তেনেহলে নিশ্চয় লাইক বটনটো প্ৰেছ কৰি দিব ভিডিওটো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আহি থকা ভিডিওসমূহৰ বিষয়ে আপোনালোকে জানিব পাৰে আৰু বেল আইকনটো দবাই দিব অতি সোনকালে মই এটা নতুন এপিসোডৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে আপোনালোক আটায়ে ভালে থাকক মন আনন্দিত কৰি ৰাখক আৰু নিজৰ পৰিয়ালৰ যত্ন লৈ থাকক তেনেহলে আজি কাৰণে আহো বাই ফৰ টুডে সি ইউ very very soon